যদি আপুনি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিখনৰ এপ্লাই কৰা গোটৰ মহিলা হয় নাইবা আপোনাৰ পৰিয়ালত কোনোবা এই আঁচনিত এপ্লাই কৰা কোনো গোটৰ মহিলা আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বা আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। ইতিমধ্যে যিসকলে এই আঁচনিত এপ্লাই কৰিছে তেওঁলোকৰ বিনামূলীয়া 10,000 টকাটো ৰিলিজ হোৱাৰ আগতে গুৰুত্বপূৰ্ণ আপডেট কৰিছে চৰকাৰে। কিয়নো যিসকল মহিলাই এই আঁচনিত এপ্লাই কৰিছে তাৰে বহুসংখ্যক মহিলাই ভাবি আছে যে ফৰ্ম ফিল আপ কৰিছোঁ, আমাৰ ছাৰ্ভে হৈ গৈছে, আমি টকাটো ৰিলিজ হোৱাৰ লগে লগে বেংক একাউণ্টত পাম। কিন্তু একেবাৰে সহজ নহয় এই টকাটো লাভ কৰা, কাৰণ আপোনাৰ 10,000 টকাটো অসুবিধা নোহোৱাকৈ সোমাবলৈ দুটা কাম আগতে কৰি থ'ব লাগিব। সেই দুটা কাম কি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। এতিয়াৰ চৰকাৰৰ সকলো আঁচনি যেনেকুৱা PM কিষাণ, অৰুণোদয়, ৰেচন কাৰ্ড যিবিলাক আঁচনি আছে বা আত্মনিৰ্ভৰশীল আঁচনি যিবিলাক চৰকাৰে এতিয়া পাব্লিকক ৰাইজক দি আছে সেইবোৰ পাবলৈ আপোনালোকে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ কনফাৰেন্সত ঘোষণা কৰিছে যে আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু লগতে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডখনৰ লগত লিংক থকাটো বাধ্যতামূলক। যদি আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক নাথাকে বা আপোনাৰ KYCটো আপডেট নাথাকে বেংক একাউণ্টৰ তেন্তে আপুনি এই টকাটো লাভ নকৰিব পাৰে। গতিকে আপোনালোকে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে সম্পূৰ্ণ KYCৰে আপডেট কৰক যাতে আপোনালোকৰ যেতিয়া টকাটো ৰিলিজ হয় আপোনালোকে একো অসুবিধা নাপায় বা আপোনাৰ টকাটো পেণ্ডিং হৈ নাথাকে। গতিকে যিসকল মহিলাৰ ইতিমধ্যে আধাৰ কাৰ্ড নাছিলে বা আধাৰ কাৰ্ড পোৱা নাছিলে এতিয়া যদি পাইছে বা যিসকল মহিলাৰ আধাৰ কাৰ্ড আছিলে কিন্তু আপডেট কৰা নাছিলে KYCটো আপোনালোকে সোনকালে আপোনালোকৰ বেংক একাউণ্টত গৈ আপোনালোকে KYCটো আপডেট কৰি লওক আৰু আপোনাৰ বেংক একাউণ্টখন লিংক কৰি লওক যাতে আপোনালোকে এই টকাটো যেতিয়া ৰিলিজ কৰে তেতিয়া আপোনালোকৰ বেংকত ডাইৰেক্টলি আপোনাৰ বেংকত সোমাই পৰে। গতিকে এই ভিডিঅ'টো মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ এপ্লাই কৰা সকলো মহিলাক আপোনালোকে এই ভিডিঅ'টো চেণ্ড কৰি দিয়ক যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে এই দুটা খবৰ সকলোৱে পায়। ধন্যবাদ, থেংক ইউ।